হেল্ল' এভৰিৱান, আজি গধূলি সময়ত কিবা এটা ষ্ট্ৰীট ফুড খাব মন গ'ল। মই ভাবিলোঁ যে ঘৰতে থকা চয়াবিনখিনি অকণমান ষ্ট্ৰীট ফুড ষ্টাইলত বনাই খাওঁ। তাৰ কাৰণে প্ৰথমতে মই তিয়াই ৰখা চয়াবিনখিনি অকণমান সময় নিমখতে বইল কৰি ল'লোঁ। আৰু এইফালে মই চয়াবিনখিনি গোটেইখিনি মছলা দি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু কি মছলা দিছোঁ সেইটো আপোনালোকক দেখুৱাইছোৱেই। লগতে দিছোঁ ক্ৰীম আৰু অকণমান ময়দা। আৰু গোটেইখিনি সানি হোৱাৰ পিছতে এখন কেৰাহীত অকণমান ৰিফাইন তেলতে গোটেইখিনি চয়াবিন অকণমান ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। আৰু বেলেগ এখন কেৰাহীত অকণমান মিঠাতেল গৰমাই লগতে মই পিঁয়াজ আৰু নিমখ দি গল্ডেন হোৱালৈকে ভাজি ল'লোঁ। আৰু যেতিয়া অকণমান গল্ডেন হ'ল তেতিয়া মই ফ্ৰাই কৰি ৰখা চয়াবিনখিনি ইয়াতে দি দিলোঁ। আৰু লগতে দিছোঁ টমেট' চচ আৰু চয়া চচ। গোটেইখিনি দি হোৱাৰ পিছতে ধুনীয়াকৈ মিক্স কৰি দিলোঁ। খাবলৈ বহুত বেছি টেষ্টি হৈছিলে, যদি পাৰে ট্ৰাই কৰি চাব।